নামনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। দেখিলো তোমাকে মই দেহতে থাকিলে জুই, আবেশে আবেশে ৰৈ নাথাকো বাৰু তুই, লাগিব লাগিব তোমাকে। ঝক 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 ৰেল চলে চলে মোৰ বুকুতে, ধুম 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 ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেল, উজনিৰে ৰেল। বেয়াও লাগিছে, কিন্তু এতিয়া কথা হৈছে মহাবিদ্যালয়টো তোমালোকে যে এৰি যাবা এনেকুৱা এটা ভাৱ তোমালোকে মনত আনিব নালাগে। গতিকে আচলতে আমাৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো সদায় থাকি যাব। গতিকে তোমালোকে যদিও মানে মহাবিদ্যালয়ৰ বা সন্তেকৰ কাৰণে বিদায় ল'বা, তথাপি সেই সম্পৰ্কটো তোমালোকে আগলৈ ৰাখিব পাৰিবা। ভৱিষ্যতে তোমালোকে এই মহাবিদ্যালয়ৰ বিভিন্ন কাম কাজত জড়িত হ'ব পাৰিবা। চাওঁতে চাওঁতে তোমালোকতো যাবাই, আমাৰো যাব লাগিব। তোমালোক যোৱা বিচাৰিছে, আমি যাম। একচুৱেলি চবৰ লগত কথা পাতিছোঁ, হয়তো 1-1.5 বছৰমানৰ ভিতৰতে আমি যামগৈ ইয়াৰ পৰা। এতিয়া আশা কৰোঁ যিসকলে পাৰা, আমাৰ ঠাই তোমালোকে লোৱা, আমি আশা কৰোঁ। গতিকে আমাৰো তেনেকুৱা কথাবিলাক আহে বাৰু, তোমালোকৰ হেৰিটো থাকিবই। দিল্লীটোলা দেখিলে মনত হ'ব, এই যখন মই ছাত্ৰী আছিলোঁ, এটা আপোনতা ভাগ চবতে জানি যায়। নিজৰ ছাত্ৰ ছাত্ৰী বুলি ক'লে এটা আপোন ভাৱ এটা লাগি গৈছে। যেনেকৈ তোমালোকৰ যে মোৰ এখন একেলগে পঢ়া আছিল, সেই কথাটো যেনেকৈ আহে, একেলগে পঢ়াই হওক বা নিজে পঢ়োৱা ছাত্ৰ ছাত্ৰী হওক, সামান্য এটা মানে মনৰ এটা কোণত থাকি যায় সেই ছবিটো। এতিয়া বেছিকৈ ক'ব লাগিলে দীঘলীয়া হৈ যাব, আৰু তেনে কোৱাৰ প্ৰস্তুতিও তেনেকৈ নাই। মই আচলতে ইয়াত ক'বলগীয়া কিয় নাই বুজিছেনে, যি ক'ব লাগে ক্লাছতে গোটেইবিলাক কথা। 26 ইয়াৰ্ছ মই ইয়াতে হেড হিচাপে আছোঁ, কিন্তু সেই 26 ইয়াৰ্ছত কিন্তু কোনোদিনে মই নিজক হেড বুলি নাভাবিম। মই সদায় পূৰ্বৰ কমল শৰ্মা আৰু এছিয়াৰ কমল দাস, ইমান বছৰ মই কমল শৰ্মাটো মাতি আহিছিলোঁ, ভুলুৱে আহিছিলোঁ। কিন্তু আপোনালোকে ডাঙৰ ডাঙৰ মানুহ তেনেকৈ ক'ব লাগে নে? কি ক'ব লাগে? কমল দা বুলি মাতিব লাগে। কিয় কোৱা নাই ইমান দিন? তাৰ সেইদিনাৰ পৰা নুঘূৰেহে এতিয়া দিবা। মই কওঁ কিবা খাপচাৰে লাগে। এতিয়া কওঁতে কওঁতে কি হ'ল, মোৰ অকণমান এডজাষ্ট হ'ল। এতিয়াতো সিহঁতক শুনিব টান পায়। এতিয়া জানা, এতিয়া মোৰো এডজাষ্ট হৈছে, মই কমল দা বুলি মাতো, টানত লাগে। আচ্ছা, যেতিয়া তোমালোকে এতিয়া পৰীক্ষা দিছা, শুভেচ্ছা তোমালোকৰ ওচৰত। তোমালোকৰ প্ৰতি শুভেচ্ছা আমাৰ প্ৰতিটো মুহূৰ্ততে আছে। তোমালোক কিছুমান কথাত এইকাৰণে কওঁ, আমি যদিও অকণমান বুঢ়া হৈছোঁ, কিছুমান কথাত কিন্তু আমি বৰকুটীয়া, কিন্তু তোমালোকৰ যদি কিছুমান কথাত আমি অকণমান কিবা কিবি বিশেষ এটা অকণমান দুখ কিছুমান আমি কওঁ। তাৰ ভিতৰত মাত্ৰ মই এটা দুখৰ কথা তোমালোকক কওঁ। 6 চেমৰ ষ্টুডেণ্টে যিবিলাক মেছেজবিলাক দিছা, ছাৰ এইটো Sir, will you please give me? Sir, PARI exam পরীক্ষা কেতিয়া 8 বিহু হব।
সকলোৰে থকা বুলি ভাবিছে, আছে ভবা কথা নহয়। আমাৰ পূব কামৰূপ কলেজৰ সকলোৰে আছে। মোৰ সন্তান দুটা পঢ়ে ইংলিছ মিডিয়ামত, সেই কিন্তু ইহঁতক মই যি লিখক ভালকৈ লিখিবি, ভুল হওক কথা নাই, এই ধৰণৰ। আৰু এইটোক মই কি কওঁ, হট কালচাৰ বুলি কওঁ। এতিয়াৰ পৰা তোমালোকে এটা প্ৰমিছ কৰা, বহুত পঢ়িম আৰু যাকে পাওঁ ওচৰত তাকে শিকাম। এনেধৰণে কৰা তোমালোকৰ ভাল হ'ব, এইটো মই বহুত আশা কৰি সামৰিছোঁ। ধন্যবাদ। সেইটো চবেই পাইছাই কিজানি। যদি তুমি ভ্ৰমণ নকৰা, যদি তুমি কিতাপ নপঢ়া, যদি তুমি জীৱনৰ গীত নুশুনা, তেতিয়াহ'লে জানিবা তুমি মৃত্যুলৈ গতি কৰিছা। যদি তুমি আত্মশ্লাঘাত ভুগি আত্মসন্মান লাঘৱ কৰিছা, তেতিয়াহ'লে জানিবা তুমি মৃত্যুলৈ গতি কৰিছা। যদি তুমি গতানুগতিকতাৰ সমৰ্থক নিজক সলনি কৰিব পৰা নাই, দৈনন্দিন সময়সূচীৰ পৰিৱৰ্তন বিচৰা নাই, নিত্য নতুন ৰঙেৰে নিজক বলোৱা নাই, নজনা কথাবোৰ জানিবলৈ মন কৰা নাই, তেতিয়াহ'লে জানিবা তুমি মৃত্যুলৈ গতি কৰিছা। যদি আবেগে তোমাৰ হৃদয় উদ্বেলিত কৰা নাই, চকুৰ জিলিকনিত সেয়া প্ৰকট হোৱা নাই, অথবা বুকুৰ ধপধপনি বাঢ়ি যোৱা নাই, তেতিয়াহ'লে জানিবা তুমি মৃত্যুলৈ গতি কৰিছা। যদি তুমি জীৱনত সপোন খেদি অনিশ্চয়তাৰ বুকুত এবাৰো জাপ মৰা নাই, তেতিয়াহ'লে জানিবা তুমি মৃত্যুলৈ গতি কৰিছা। কবিতাটো এইখিনিয়ে। তাৰ উত্তৰত এটা হোৱাটছআপ গ্ৰুপ আছে আমাৰ BSc গ্ৰুপৰ, এতিয়াও আছে। তেওঁলোকে মানে কৈছে যে জীৱন সম্পৰ্কে কোৱা জীৱন সম্পৰ্কে অকণমান লিখিব দিছিল। গতিকে ইয়াৰ উত্তৰত মই অলপমান লিখিছিলোঁ, মোৰ অনুভৱটো মই শুনা, তোমালোকে শুনাও নহয়, কাণ কাণ কলা কৰোঁ অলপ। এই কবিতাটো লিখাৰ পিছতে প্ৰত্যেককে লিখিব দিছিল। মোৰতো মই ক'লো, বাকীবিলাকৰ নকওঁ। জীৱনৰ অৰ্থ যিমান গভীৰ, সিমানেই তীব্ৰ জীয়াই থকাৰ বাসনা। জীৱনৰ অৰ্থ যিমান গভীৰ, সিমানেই তীব্ৰ জীয়াই থকাৰ বাসনা। কিহেই বাৰু জীৱন জীয়াই থকাৰ অহৰহ আসক্তি জন্মায়? সীমাহীন উত্তৰ নোহোৱা প্ৰশ্নৰ মাজতেই আমি জীৱনৰ অৰ্থ বিচাৰি থাকোঁ। আজিয়েই জীয়াই থকাৰ আনন্দ উপভোগ কৰা। কোনে জানে কাইলৈ কি হ'ব? সুখৰ সংজ্ঞা বিচাৰি থাকোঁতেই যদি সময় বাগৰি যায়, কোনে জানে আহিব বুলি একো আশাৰে বাট চাই থকা দিনবোৰ কেতিয়া আহিব? তথাপি আমি কাফকাৰ নৈৰাজ্যবাদক নেওচি ধুনীয়া পৃথিৱীৰ সমগ্ৰ দুৰ্দশা নীলকণ্ঠৰ দৰে গলাধকৰণ কৰি জীয়াই থাকি আৰু চিঞৰি চিঞৰি কম, জীৱন তুমি মানুহৰ ভাৱনাই ঢুকি পোৱাতকৈ বহুত বেছি ধুনীয়া। এইখিনিয়ে কথা। পলাশেৰে ৰঙা পলাশিয়ামো কান্দি শুনাচোন ঘূৰে তিজুৰ জুৰ। পলাশৰে ৰঙে আমনিহে আনে, ফাগুনী মনত কিনো জিৰণি নিদিয়ে। বন্ধ মৰমেৰে কেঁকুৰি কাঢ়িব, থাপি থুপি ৰাখিলে ৰুহুকে ধৰিব। খুলি দিয়া গাঁঠি হিগাৰে উজনিৰে ৰেলখনি বুকুতে চলিছে। নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে। নামনিৰে ধুমুহা মোৰ মনতে বলিছে।
Here's to the ones that we got. Cheers to the wish you were here, but you're not. Cause the drinks bring back all the memories of everything we've been through. Toast to the ones here today. Toast to the ones that we lost on the way. Cause the drinks bring back all the memories. And the memories bring back you. There's a time that I remember when I did not know no pain. When I believed in forever, everything would stay the same.